হেল্ল' ফ্ৰেণ্ডছ, মেকুৰী সন্মুখেৰে পাৰ হৈ গ'লে অমংগল হয়। হয় ফ্ৰেণ্ডছ, আমি সৰুৰে পৰা শুনি আহিছোঁ যে মেকুৰী সন্মুখেৰে পাৰ হৈ গ'লে অমংগল হয়। এই কাৰণত বহুতে কি কৰে, গাড়ী ৰখায়, বহুতে ক্ৰছ চিন দিয়ে আপোনালোকে দেখিবলৈ পাইছে। কিন্তু ইয়াৰ আঁৰৰ আচল ৰহস্যটো কি আজি আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব। তো ফ্ৰেণ্ডছ, আহক কথা পাতোঁ, মেকুৰী সন্মুখেৰে আগবাঢ়ি গ'লে কি অমংগল হয়। তো ফ্ৰেণ্ডছ, এইখিনিতে মই কওঁ যে পুৰণি কালত যেতিয়া আদিম কালত মানে মানুহে চলাচল কৰিছিলে বা বিভিন্ন বেপাৰ বাণিজ্যৰ কাৰণে চলাচল কৰিছিলে, যাতায়াত কৰিছিলে, তেতিয়া কোনো ধৰণৰ গাড়ীৰ ব্যৱস্থা নাছিলে, চাইকেলৰ ব্যৱস্থা নাছিলে, মানুহে খোজকাঢ়িয়ে অহা যোৱা কৰিছিলে। আৰু সেই সময়ত তেনেকুৱা ৰাস্তা ঘাটৰো কোনো উন্নতি নাছিলে, মানুহে জংঘলৰ মাজেৰে প্ৰায়ে যাতায়াত কৰিছিলে। তো ফ্ৰেণ্ডছ, এই ক্ষেত্ৰত কি হৈছিলে, যেতিয়া মানুহে জংঘলৰ মাজেৰে পাৰ হৈ যাতায়াত কৰি আছিলে, তেতিয়া মেকুৰীবিলাকে যেতিয়া সন্মুখেৰে পাৰ হৈ গৈছিলে তেওঁলোকে এইখিনিতে এটা কথা কৈছিলে যে ৰখ, এইখিনিত অলপ ৰখ, কাৰণ মেকুৰীটো যিহেতু আগবাঢ়ি গৈছে, ইয়াৰ পিছে পিছে নিশ্চয় কোনোবা হিংস্ৰ জন্তু যেনেকুৱা বাঘ, সিংহ আদিয়ে ইয়াক আক্ৰমণ কৰিব পাৰে। গতিকে এইখিনি সময়ত যদি আমি ইয়াত ৰখি নিদিওঁ, তেতিয়াহ'লে সেইখিনি ঠাই পোৱালৈকে আমাক বাঘটোৱে বা সিংহটোৱে আক্ৰমণ কৰি পেলাই আমাৰ হত্যা কৰিব পাৰে। গতিকে সেইটোৱে আচল কাৰণ ফ্ৰেণ্ডছ। আগৰ দিনত মানুহে ভাবিছিলে যে কথাটো সঁচাও আছিলে, কাৰণ মেকুৰীটো পাৰ হৈ যোৱা মানে এটা হিংস্ৰ জন্তুৱে তেওঁলোকৰ পিছে পিছে, মেকুৰীটোৰ পিছে পিছে আক্ৰমণৰ উদ্দেশ্য কৰি তেনেকুৱা কৰিছিলে। আৰু মানুহে ধাৰণা কৈছিলে যে ৰখিছিলে, কাৰণ মানুহে যাতে সেই বাঘটো বা সিংহটোৰ বা হিংস্ৰ জন্তুটোৰ কবলত পৰি পেলাই মৃত্যুবৰণ নকৰে। কিন্তু সেই প্ৰচলিত প্ৰথাটোৱে মানুহৰ লাহে লাহে দিন বঢ়াৰ লগে লগে, শতিকা বঢ়াৰ লগে লগে ইকান সিকান কৰি এতিয়াৰ দিনতো মানুহে বিশ্বাস কৰে বহুতে যে মেকুৰী সন্মুখেৰে গ'লে বেয়া বা অমংগল হ'ব। তো ফ্ৰেণ্ডছ, আপোনালোকক মই এইখিনিতে জনাব খুজিছোঁ যে এই একবিংশ শতিকাত, আমাৰ এই একবিংশ শতিকাত আপোনালোকে নিজে ভাবক যে মেকুৰী সন্মুখেৰে পাৰ হৈ গ'লে এতিয়া জানো বাঘ পিছে পিছে বা হিংস্ৰ জন্তু পিছে পিছে আহিব পাৰে? মুঠেও নোৱাৰে। তো এইখিনিতে আজি আপোনালোকক মই সম্পূৰ্ণ ক্লিয়াৰ কৰি দিলোঁ যে এইটো আচলতে এটা আগৰ দিনৰ বিলিফ ছিষ্টেম আছিলে বা ধাৰণা আছিলে, যিটোৱে এতিয়াৰ দিনলৈ ইকান সিকান কৰি বাগৰি মানুহৰ অন্ধবিশ্বাসলৈ পৰিণত হৈছিলে। গতিকে মোৰ লক্ষ্য হৈছে আপোনালোকক মানসিকভাৱে সবল আৰু শক্তিশালী কৰি ৰখাৰ। তো এই অন্ধবিশ্বাসৰ কবলৰ পৰা সদায় মুক্ত হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আমাৰ অসমখন অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ পেলাই সুন্দৰ অসম হিচাপে গঢ় লৈ উঠে। গতিকে ফ্ৰেণ্ডছ, এইখিনিতে কওঁ, আপুনি যদি নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সদায় মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ। থেংক ইউ ভেৰি মাছ। জয় আই অসম।